বেগম আজি 2 মাহৰ পৰা নিৰ্দোষ হৈ আছে। আমি এতিয়ালৈকে কোনো সিদ্ধান্ত পোৱা নাই। হেৰুৱাৰ লগে লগে যেতিয়া ছোৱালীজনী কিডনেপ হ'ল তাৰপিছতে আমি দলগাঁও থানালৈ তাৰমানে আমি জানিব পাৰিলোঁ যে বাগলমাৰী ল'ৰা এটাই তাৰমানে তাক বাগলমাৰী ল'ৰা এটাই তাক কিডনেপ কৰা হৈছে। সিহঁতৰ 2-4জনীয়া দল আছিল। লগে লগে আমি বস্তুটো দলগাঁও থানাত এজাহাৰ এটা দাখিল কৰিলোঁ। এজাহাৰ দাখিল কৰাৰ দিনাই দলগাঁও থানাৰ পৰা এটা আসামী ধৰি লৈ গ'ল। ধৰি লোৱাৰ পিছত পিছদিনাই তাক এৰি দিলে। এৰি দিয়াৰ পিছত আমি দলগাঁও থানাত যাওঁ। সিহঁতে উঠাব বুলি কৈ 1.5 মাহ গুচি গ'ল। আমি কোনো ধৰণৰ তাৰমানে দলগাঁও থানাৰ পৰা হেৰি নাপালোঁ। তাৰপিছত আমি ABMCৰ কাষ চাপিলোঁ। ABMCৰ থ্ৰু দি আমি আজি প্ৰায় 10-15 দিন ধৰি ঘূৰি আছোঁ। আমি যেতিয়া যাওঁ প্ৰেছাৰ ৱাইজ কৰোঁ ABMCৰ থ্ৰু দি, তেতিয়া তাৰমানে আসামী উঠাই আনে। নেক্সট পিছদিনা আসামীক এৰি দিয়ে, কি বেটিত এৰি দিয়ে এইটো আমিও গম নাপাওঁ। আমি গ'লেও তাৰমানে ইমান আমাক ইনভেষ্ট নকয়। তো যিমানকেইটা আসামী ধৰি আনিছে সেইকেইটা আসামীকে এৰি দিয়া হৈছে। OC ছাৰে এৰি দিছে। আজিলৈকে তাৰমানে ছোৱালী পোৱাৰ আশাত আমি এতিয়ালৈকে কোনো ধৰণৰ ৰাস্তা দেখা নাই দলগাঁও থানাৰ পৰা। তাৰমানে এতিয়া 2 মাহৰ ওপৰত পাৰ হৈ গৈ আছে। তো মই ভাবোঁ যে দলগাঁও থানাৰ পৰা কিজানি আমাক ছোৱালীটো ৰিকভাৰী কৰিব নোৱাৰিব। তাৰমানে সিহঁতে যিটো আমাক ইংগিত দিয়ে এইটো ইংগিতত আমি গম পাওঁ যে আমাক ৰিকভাৰী কৰিব নোৱাৰিব। কিবা পইচা বিচাৰিছিলে নেকি? নাই, থানাৰ পৰা কোনো ধৰণৰ পইচা বিচৰা নাই। কিন্তু ছোৱালীৰ মাক যে গৈছিল আমাৰ ছোৱালীটো হেৰুৱাৰ লগে লগে উলুবাৰীক কেইজনমান এইটো গাঁৱৰ কেইজনমান মানুহৰ লগত লগ কৰাৰ লগে লগে পইচা পাতিৰো কিছু ইংগিত দিছিল। তো এইটো মই ইমান অৱগত নহয় কোনে কোনে পইচাটো কাক দিছে, এইটো মোৰ বাইদেৱে ক'ব পাৰিব। কিন্তু মই জনামতে তাৰমানে এইটো গাঁৱৰ মানুহে তাৰমানে সেইটো কৰি আছে। গাঁৱৰ কেইজনমান বিশিষ্ট মানুহে তাৰমানে এইটো গেমটো খেলি আছে। এই ছোৱালীটো লৈ তাৰমানে ছোৱালীটো বৰ্তমান মই জনামতে মই যিটো ইংগিত থানাৰ পৰা পাই আছোঁ, ছোৱালীটো কিজানি বিক্ৰী কৰিছে, নহ'লে মাৰি পেলাইছে, নহ'লে ইমান দিন থানাৰ থ্ৰুৱেদি আমি ছোৱালীটো ৰিপ্লেচ পালোঁ হয়, কিন্তু আজিলৈকে পোৱা নাই। কিন্তু ছোৱালীটোক হত্যা কৰা হৈছে বুলি মই গম পাই আছোঁ। মোৰ জনামতে মোৰ সন্দেহ হৈ আছে ছোৱালীক তাৰমানে হত্যা কৰা হৈছে, নহ'লে বহিৰাজ্যত বিক্ৰী কৰা হৈছে। সেইকাৰণে আমাক তাৰমানে কোনো ধৰণৰ ৰিপ্লাই আমাৰ OC ছাৰে দিব পৰা নাই। ABMCৰ থ্ৰু দি আমি SP লৈ সিহঁতক অলপ জনাবলৈ দিছিলোঁ। SP বা DSP দৰং DSPক জনোৱা হৈছিল। তাৰ পৰা তাৰমানে কোনো ধৰণৰ আমি ৰিপ্লাই পোৱা নাই। আজিৰ ডেটলৈকে 4টা আসামীক সিহঁতে উঠাই লৈছিল, কিন্তু আজিলৈকে এই আসামীৰ ওপৰত কোনো ধৰণৰ ষ্টেপ হোৱা নাই। যিটো ল'ৰা কিডনেপ হোৱা বুলি OCয়ে জানিছিল। এতিয়া আমাৰ ছোৱালীটো লাগে আৰু আমাৰ ন্যায় লাগে। আমি মংগলদৈ DC SP আৰু DSP তথা দৰং জিলাৰ OC ছাৰলৈ মই অনুৰোধ জনাওঁ, মোৰ ছোৱালীটো ৰিপ্লেচ লাগে, মোৰ ছোৱালীটো লাগে। এইখিনিয়ে মোৰ আবেদন। বেচিমারি স্কুলে পড়ে স্কুল 2-3 দিনে যন্ত্র চুরি হয়েছে মাস্টারে ডাকছে যে এডমিট নিয়ে যায়। এডমিট নিবা নাকি গেছে পুনাইরা আহে নাকি 4 দের পরে মাস্টার ফোন মারলাম জানবার স্কুলে আহে কতদিন? 2 মাস দেওয়া হয়েছে। পুনাইরা বাসে তলাশে খোঁজ করলাম করে পুরো দলগাঁও গেলাম। দলগাঁও যায় নিয়ে আলো সকালে সারে দিল পরে আবার থানা যাওয়া হয়েছে। থানার কোনো করলো যে কেস এক্সট্রা গরম না দিলে উদালপুরে তারপরে উদালপুরি কমে আবার কেস থানাত আবার পুলিশ গেল। দলগাঁওতন আবার পুলিশ পাড়ায় গেল। এরা করে আসামি ধরে নিয়ে আহে আবার সাইরে দেয়। আঙ্গুরে কেউ কাছে শুনেও না জানেও না ওদের সাইরে দেয়। এইবার করতে আজকে 2 মাস হইলো। এমনটা কোনো মুক্তি শেষে এখন তো কথাও কবার পাইতেছি না, দেখবারও পাইতেছি না। ফোনেও যোগাযোগ নাই, কোনো দেখাও নেই।